নমস্কাৰ অসমীয়া খবৰ চেনেলটোৰ সমূহ দৰ্শকসকলক স্বাগতম জনাইছো। আজি হৈছে 30 নৱেম্বৰ দেওবাৰ। আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসম তথা ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ পৰা আহি পৰিছে, গতিকে আপোনালোকে এই ভিডিঅ' অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰে এটা গুৰুত্বপূৰ্ণ খবৰ। হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা 100জনেও মোক ৰখাব নোৱাৰে, জেলৰ পৰা ওলাই বিধায়ক আমিনুল ইছলামৰ এই মন্তব্য। হিমন্ত বিশ্ব শৰ্মাই মোক বিধায়ক হ'ব নোৱাৰাকৈ জেলত ভৰাই থৈছিল, কিন্তু মোক হিমন্তৰ নিচিনা 100জনেও ৰখাব নোৱাৰে। মই 2026ত আকৌ নিৰ্বাচন খেলিম, মই আকৌ জিকিম, এই মন্তব্য বিধায়ক আমিনুল ইছলামৰ। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাহুল গান্ধীক বুঢ়া আঙুলি দেখুৱাই দিব পৰা মানুহ অসমত মই অকলেই আছো, এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীৰ মন্তব্য, ৰাহুল গান্ধী মানসিকভাৱে বিকাৰগ্ৰস্ত হৈছে, সেয়েহে যেতিয়াই যি কি কথা কৈ দিয়ে। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। পবিত্ৰ সদনত মুখ্যমন্ত্ৰী পদৰ চূড়ান্ত অপমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীয়ে মাল শব্দ প্ৰয়োগ কৰি বিৰোধীক তীব্ৰ কটাক্ষ কৰিছে। পবিত্ৰ সদনত মাল শব্দটোৱে এতিয়া লগাইছে আউল। মুখ্যমন্ত্ৰীয়ে অখিল গগৈক মাল শব্দ সম্বোধন কৰিছে। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। শৃংখল চলিহাই আমিনুল ইছলামক চিটি বাছৰ পকেট মৰাজনৰ লগত তুলনা কৰিছে। ডিঙ্গৰ বিধায়ক আমিনুল ইছলামক কোনোবা বাংলাদেশীয়ে ভয় কৰিব পাৰে, কিন্তু আমি ভয় নকৰোঁ। ডিঙ্গত বিল লাচি থানাই জোৰ সমদল উলিয়াই হুমকাৰ দিলে বিধায়ক আমিনুল ইছলামক। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হৈছে জনজাতীয় বিদ্ৰোহী। মুখ্যমন্ত্ৰীয়ে কেতিয়াও নিদিয়ে 6 জনগোষ্ঠীৰ জনজাতিকৰণ, এই মন্তব্য APCCৰ সভাপতি তথা যোৰহাট সাংসদ গৌৰৱ গগৈৰ। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। 3 লাখ চাহ শ্ৰমিকে পাব ভূমিপট্টা। ভূমিপট্টা পোৱাৰ পিছত চাহ শ্ৰমিকে 20 বছৰ পৰ্যন্ত বিক্ৰী কৰিব নোৱাৰিব মাটি, এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। চাহ শ্ৰমিকে ভূমিপট্টা পোৱাৰ লগতে ঘৰ বাৰীও পাব। যদি 26ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হয়, তেন্তে চাহ শ্ৰমিক লোকসকলক দিব ঘৰ। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। নগাঁৱত চলিছে প্ৰশাসনৰ বুলডোজাৰ। এইবাৰ ঐতিহাসিক মছজিদত চলিছে বুলডোজাৰ। উচ্ছেদিত চিঞৰি চিঞৰি কান্দিছে আৰু কৈছে, আমাৰ ঘৰ ভাঙিছে ঠিকেই আছে, কিন্তু অন্তত মছজিদটো ভাঙিব নালাগিছিল। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ অসমত কংগ্ৰেছ চৰকাৰ আহিলে হিমন্ত বিশ্ব শৰ্মাৰ মাটি বাজেয়াপ্ত কৰি যুৱ প্ৰজন্ম আৰু আদিবাসী মানুহৰ মাজত বিলাই দিম, এই ঘোষণা কৰিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা প্ৰবণ খেৰাৰ ফালৰ পৰা। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। মুছলমান সমাজে কুৰবানী বন্ধ কৰক, আমি মহ যুঁজ বন্ধ কৰি দিম। ৰাজ্যত মহ যুঁজ বন্ধ কৰাৰ এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাৰ। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। ভাৰতৰ বিৰুদ্ধে নেপালৰ বৃহৎ ষড়যন্ত্ৰ। নেপালৰ নতুন 100 টকীয়া নোটত দেখা গ'ল ভাৰতৰ এলেকা সীমান্তৱৰ্তী কালাপানী অঞ্চল। কালাপানী অঞ্চল অন্তৰ্ভুক্ত কৰিছে 100 টকীয়া নোটত। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আটকাৰি ধন্যবাদ জ্ঞাপন কৰিছে বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে, কাৰণ মুখ্যমন্ত্ৰীয়ে চাহ শ্ৰমিকসকলক মাটিৰ পট্টা দিয়াৰ চিন্তা কৰিছে। ৰূপজ্যোতি কৰ্মীৰ মা দেউতাক চাহ শ্ৰমিকৰ সংগঠনত চাকৰি কৰি জীৱন পাৰ কৰিছিল, সেয়েহে ৰূপজ্যোতি কৰ্মীয়ে আটকাৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ AI ভিডিঅ'ৰ জৰিয়তে নহয়, এইবাৰ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মুকলিকৈ ভাৰতৰ ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী হিচাপে আখ্যা দিলে। সংবাদমেলত গৌৰৱ গগৈৰ এই স্পষ্ট মন্তব্য। অসমৰ ইতিহাসৰ আটাইতকৈ ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এইদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি গৌৰৱ গগৈৰ এই মন্তব্য। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। হিমন্ত বিশ্ব শৰ্মাই আক্ৰোশমূলকভাৱে মুছলমানৰ ওপৰত উচ্ছেদ চলাইছে। চৰকাৰে কাৰোবাক অভয়াৰণ্যত ম্যাদী পট্টা মাটি দিছে, কিন্তু মুছলমানক দিছে মাথো বুলডোজাৰ। হিমন্ত বিশ্ব শৰ্মাই হিটলাৰী শাসন চলাইছে, উচ্ছেদ কৰি অমানৱীয় আৰু অগণতান্ত্ৰিক উচ্ছেদ চলাইছে। ইয়াৰ ফল হিমন্ত বিশ্ব শৰ্মাই ঐশ্বৰিকভাৱে লাভ কৰিব। ভাৰতীয় মানুহক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 2 ধৰণে চাই আছে। হিন্দুৰ কাৰণে হিমন্তৰ এটা অন্তৰ, মুছলমানৰ কাৰণে অন্য এটা অন্তৰ। হিন্দু মুছলমানৰ সকলোৰে বাবে এটা অন্তৰ হ'লে ভাল আছিল। আদানী আম্বানীৰ স্বাৰ্থত উচ্ছেদ কৰাটো দুৰ্ভাগ্যজনক।
পরবর্তী খবর, এটা গুরুত্বপূর্ণ খবর। 6 জনগোষ্ঠীর জনজাতিকরণ লাগে না নেলাগে? প্রসঙ্গ 6 জনগোষ্ঠীর জনজাতিকরণ। 6 জনগোষ্ঠীক জনজাতিকরণের মর্যাদা দিব লাগে না নেলাগে? আজ বিধানসভাত গ্রহণ করা হব ঐতিহাসিক সিদ্ধান্ত। সকলোৰে দৃষ্টি নিবদ্ধ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ওপৰত। 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ ৰাজ্যজুৰি প্ৰতিবাদ চলি আছে। 6 জনগোষ্ঠীৰ প্ৰতিবাদক সঁহাৰি জনাবনে হিমন্ত চৰকাৰে? ইপিনে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা ট্ৰাইবেল সংঘই বিচৰা নাই 6 জনগোষ্ঠীৰ জনজাতিকৰণ, কিন্তু 6 জনগোষ্ঠীৰ হুমকাৰ জনজাতিকৰণ লাগিবই, অন্যথা 26ত বিজেপি চৰকাৰৰ গাদী উফৰাই দিন। পরবর্তী খবর, এটা গুরুত্বপূর্ণ খবর। 3 লাখ চাহ শ্রমিকে পাব সরকারি গড়, পাব ভূমিপট্টাও। ঘোষণা মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার। 3 লাখ চাহ শ্রমিকে পাব সরকারি গড়। 3 লাখ চাহ শ্রমিকক প্রদান করা হব ভূমিপট্টা। মালিকৰ দাসত্বৰ পৰা মুক্তি পাব চাহ শ্ৰমিকে। ভূমিপট্টা পোৱাত প্ৰতিজন চাহ শ্ৰমিকে পাব বাসগৃহৰ বাবে সাহায্য। মাটি লাভৰ পিছত বিক্ৰী কৰিব নোৱাৰিব চাহ শ্ৰমিকে। 20 বছৰলৈকে কাকো মাটি বিক্ৰী কৰিব নোৱাৰিব চাহ শ্ৰমিকে। 20 বছৰ পিছতো কেৱল চাহ শ্ৰমিকৰ লোকসকলেহে কিনিব পাৰিব চাহ শ্ৰমিকে বিক্ৰী কৰা মাটি। 26ত পুনৰ বিজেপি চৰকাৰ আহিলে চাহ শ্ৰমিকে পাব ঘৰ। এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পরবর্তী খবর, এটা গুরুত্বপূর্ণ খবর। 6 জনগোষ্ঠীক কেনেকৈ প্রদান করা হব এসটি? প্রতিবেদনত কি পরামর্শ প্রকাশ পাইছে জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন। সদনত দাখিল কৰা হৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন। ডক্টৰ ৰণোজ পেগুৱে মন্ত্ৰী গোটৰ হৈ দাখিল কৰিলে প্ৰতিবেদন। দাখিল কৰা প্ৰতিবেদন শীঘ্ৰেই প্ৰেৰণ কৰা হ'ব কেন্দ্ৰীয় চৰকাৰলৈ। প্ৰতিবেদনত বৰ্তমানৰ জনজাতি 6 জনগোষ্ঠীক লৈ কেইবাটাও পৰামৰ্শ। অসমৰ জনজাতিসকলক 3টা ভাগত বিভক্ত কৰাৰ পৰামৰ্শ। জনজাতিসকলক STB, STH আৰু STPত বিভক্ত। 6 জনগোষ্ঠীক ST বেলিৰ মৰ্যাদা দিয়াৰ প্ৰস্তাৱ। মৰাণ মটকক STPৰ মৰ্যাদা দিয়াৰ প্ৰস্তাৱ। আহোম চুতীয়াক STB দিয়াৰ প্ৰস্তাৱ। চাহ জনগোষ্ঠীক STBৰ মৰ্যাদা দিয়াৰ প্ৰস্তাৱ। অবিভক্ত গোৱালপাৰাৰ কোচ ৰাজবংশীসকলক STPৰ প্ৰস্তাৱ। অবিভক্ত গোৱালপাৰাৰ বাহিৰৰ কোচ ৰাজবংশীসকলক STBৰ প্ৰস্তাৱ। বৰ্তমানৰ পাহাৰৰ জনজাতিসকলক ST হিলছৰ মৰ্যাদা দিয়াৰ প্ৰস্তাৱ। বৰ্তমানৰ জনজাতিসকলক ST প্লেনৰ মৰ্যাদা দিয়াৰ পৰামৰ্শ। প্ৰতিবেদন দাখিলৰ পাছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া। পৰৱৰ্তী খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ। উত্তাল BTCৰ সচিবালয় ঘেৰাও কৰি উত্তাল পৰিস্থিতি। উত্তাল হৈ পৰিছে BTCৰ সচিবালয়। জনজাতি ছাত্ৰৰ প্ৰতিবাদী সমদল। সচিবালয় ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতি। জনজাতিকৰণৰ বিৰোধিতাৰে প্ৰতিবাদ। BTCৰ নেতাই জনজাতিকৰণৰ বিৰোধিতা নকৰাত ক্ষুণ্ণ শিক্ষাৰ্থী। বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ জনজাতীয় শিক্ষাৰ্থীৰ প্ৰতিবাদ। সচিবালয়ৰ মূল প্ৰৱেশদ্বাৰ ভাঙি প্ৰৱেশ প্ৰতিবাদকাৰীৰ। আক্ৰমণমূলকভাৱে প্ৰতিবাদ কৰি ভাঙি চুৰমাৰ কৰে প্ৰৱেশদ্বাৰ। উত্তাল BTCৰ সচিবালয়। জনজাতি ছাত্ৰৰ প্ৰতিবাদী সমদল। পৰৱৰ্তী খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ। আমি খিলঞ্জীয়া, আমাক ডি ভোটাৰ মুক্ত কৰক। কান্দি কান্দি প্ৰতিবাদ দেশী জনগোষ্ঠীৰ। আমি খিলঞ্জীয়া, মাটিৰ পট্টা দিয়ক। খিলঞ্জীয়া হোৱাৰ পিছতো আমাৰ মানুহ বাংলাদেশত থৈ আহিছে। আমাক ডি ভোটাৰ মুক্ত কৰক। অতি শীঘ্ৰেই গৰিয়ামৰীয়া দেশীসকলৰ জৰীপ কৰক। দেশ উন্নয়ন পৰিষদ গঠন কৰক। দেশ জনগোষ্ঠীসকলক OBC প্ৰদান কৰক। বিভিন্ন সমস্যা দাবীৰে প্ৰতিবাদ লোকৰ। কান্দি কান্দি প্ৰতিবাদ দেশী জনগোষ্ঠীৰ। ধুবুৰী লোকগঞ্জত গৰিয়ামৰীয়া দেশীৰ প্ৰতিবাদ। গোলকগঞ্জৰ সমজিল্লাৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ। আমি খিলঞ্জীয়া, মাটিৰ পট্টা দিয়ক আমাক। তো দৰ্শকসকল, আমাৰ এই ভিডিঅ'টো ইমানেই আছিল। যদি আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পায়, তেনেহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব।